গাইস আমি এতিয়া ৰিলস বনাবলৈ ৰেডি হৈ আছো আৰু চাই থাকা এফালে হাই চাই থাকক ওলাই লওঁ দেই এতিয়া মই ৰেডি হৈ গলো ইহঁতি ওলাই আছে আৰু এফালে মেকআপ লিপষ্টিক লগাই আছে মই ৰেডি আজি ভিডিঅ'টো পুৰা ফুল ধমাকা হ'ব দেই আপোনালোকে সকলোৱে চাই থাকিব আৰু মোৰ চেনেলত যদি আপোনালোকে নতুন আহিছে তেন্তে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব সকলোৱে নম্বা ভালকে ৰেডি নম্বৰ গৰাকী এতিয়া ৰেডি হৈ গ'ল ব্লগত হেৰিয়ে নিমিলে গোটেই মানে খুলি গৈছে এতিয়া দেখুৱাম আৰু 3 নম্বৰ গৰাকী ৰেডি ঠিক আছে তেতিয়াহ'লে চাই থাকিব একদম বলব মই জেগাত লগ পামগে দেই আমা বুলিয়ে ক'ব লাগিব আমি আছো যেতিয়া ইয়াত কাইলৈ ৰাজিংগে আছে যে দেখিছেনে চাহ দিব আহিলো দেই চাহ ইয়াত চাহ মুখত নহ'ব নহয় কামান্ডু আমাৰ কামান্ডু বাইদেউ পান খাই আছে মিঠা পান চুলি কাটিলে দেই আমাৰ দিলোঁ 2,269 কফি ল'লোঁ নহয় কফি ল'লোঁ ৰিং কাপোৰ ল'লোঁ ললোঁ দামী নাই সেইকেইটা আমি ল'ম
দেখুৱাই দিওঁ খাই দেখুৱাই দিওঁ খাবা নাই দেখো হা বজাৰ কৰি হৈ গ'লে আমাৰ এতিয়া মানে ঘৰত যাম আৰু ঘৰত দেখাম বাৰু কি কি লৈছোঁ কি লোৱা নাই মাকুমৰ এয়া বজাৰ চজাৰ কৰি হৈ গ'ল এয়া তাত ফুল দিবৰ কাৰণে ইয়াত গাড়ীত বস্তু ভৰাই আছে এতিয়া আমি এতিয়া গৈ আছো কিবা এটা খাবলৈ বজাৰ কৰি হৈ গ'ল গৈ লওঁ মোক ইমান বিষাইছে নহয় মোৰ টং টংকে মাৰিছে ইমান ভিৰ হৈছে চাওকচোন ইয়াত মাকুম টাউনত পুৰা ভিৰ মৰম দি থাকিলে চেনেহ দি থাকিলে থাকিম তোৰ পানী পৰা ঘৰতে উকাও খচি দিম মজিয়া মুচি দিম মৰি যাম পানী লগা জ্বৰতে মোৰ নিচিনা লখিমীক জখিনী নকবি ঘৰে চব্জিটো অনুসৰি আৰু মাংসখিনি দি দিছোঁ এতিয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ তাৰপাছত মছলা দিম এতিয়া দেখাম বাৰু আপোনালোকক অলপ ভাজি ল'ম তাৰপাছত দিম আলু চালু দি দিম আলু দিম চালু দিম হ'ব এতিয়া দেখুৱাই দিবি দেই ওচৰলৈ অকণমান এতিয়া দি দিছোঁ অলপ মিট মছলা আৰু গৰম মছলা দি দিছোঁ অলপ জিৰা দি দিছোঁ অলপ ধনিয়া অলপ দি দিছোঁ দিছোঁ এতিয়া তাৰপিছত অলপ পাছত আলু দি এতিয়া অলপ ভাজি ল'ম ভাজি লোৱাৰ পাছত আলু দি দিম আলু দি দিলোঁ আপোনালোকক দেখাবলৈ নহ'ল মানে এখন হাতে মোবাইলটো ধৰি দিবলগীয়া হৈছে ন সেইকাৰণে দেখাবলৈ নোৱাৰিলোঁ